নমস্কাৰ, আকৌ মই নতুন এটা মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি পুখুৰীত মাছ ধৰিলোঁ, সেইবাবে পুখুৰীৰ মাছ মোৱা মাছ পালোঁ যিহেতু, সেইবাবে কলপাতত দি খাওঁ বুলি ভাবিলোঁ। সেইবাবে কলপাতখন আমি অকণমান লেৰেলাই ল'লোঁ। কলপাতখন লেৰেলাই লোৱাৰ পাছতে আমি মাছকেইটা কলপাতত জলকীয়া গুড়ি, হালধি, নিমখ দি সানি ল'লোঁ। যিহেতু পিছত নিদিলেও হ'ব, সেইবাবে আমি আগতীয়াকৈ নিমখ, হালধি আৰু জলকীয়া গুড়ি দি সানি ল'লোঁ আৰু তাত নহৰু কেইটামান পিচি দিয়া হ'ল। পিচি দিয়াৰ পিছত আমি কলপাতখন অকণমান এনেকৈ ভালদৰে সানি লৈছোঁ আৰু তাৰপিছত কলপাতখন আমি মেৰিয়ালোঁ। মেৰিয়াই লৈ আমি জুইত দিলোঁ। জুইত দিয়াৰ পাছতে এয়া জুইৰ পৰা হ'ল। তাৰপিছত এয়া চাওক ইমান ধুনীয়া, বাহ, খাবলৈ টেষ্টি হ'ব যেন পাইছোঁ। হ'লেও টেষ্টি হ'ব, মই মোৱা মাছ যিহেতু খাই ভাল পাওঁ আৰু তাতে পুখুৰী মাছ হয়, লোকেল মাছ আৰু বহুত গোন্ধটো ধুনীয়া আহিছে কিন্তু দেই। আৰু আমি পিঁয়াজ আৰু ধনিয়া কাটিলোঁ।